পণ্ডিতে পুৰণা দিনৰ স্মৃতিৰে কথাৰ পাতনি মেলিলে। 10-12খন গাঁৱৰ সমষ্টিৰে আমাৰ এই অঞ্চলটো অতীজৰে পৰা এটা সুনাম আছে। সৌখন ৰাজহাউলি, য'ত দৰঙী ৰজাই কৰ কাটল তুলিবলৈ আহি বছৰি হাউলি পাতিছিল। সৌখন ৰাজতীয়া, য'ত ৰজা পৰিয়াল আৰু দা ডাঙৰীয়াসকলৰ বংশধৰসকলে বসবাস কৰিছিল। তদুপৰি গৰখীয়া ল'ৰাই পূজা ধেমালি খেলি বিৰিণা পাতেৰে ডিঙি ৰেপ দিওঁতে কোনোবা গৰখীয়াৰ মুণ্ডচ্ছেদ হৈ সেই ঠাইতে দৌল উঠি কিংবদন্তীৰ আঁৰত গঢ় লোৱা সৌখন গৰখীয়া দৌল। এই সকলোবিলাক আমাৰ অঞ্চলৰে পুৰণা স্মৃতি। আমি কথা পাতি থকা তোমাৰ এই ঘৰখনৰ মাজেদিয়েই এখন নৈ বৈ গৈছিল, দিছৈ নৈ। দিছৈ নৈৰ বলিয়াবানে প্ৰতি বছৰে দুয়ো পাৰৰ ৰাইজক জ্বলা-কলা কৰিছিল। ৰজাঘৰত তাকে লৈ দুচিন্তা। সেই দুচিন্তাৰ এদিন উৰ পেলালে বুঢ়াগোহাঁই ডাঙৰীয়াই। তেওঁ দা ডাঙৰীয়াসকলৰ সৈতে আহি দিছৈ পাৰত পূজা পাতল কৰি ভোগ আগবঢ়ালে। ভোগ খাই সেই তেতিয়াৰ পৰাই নৈয়ে সুঁতিও সলালে, নামো সলালে। দিছৈ গুচি ভোগদৈ হ'ল। মুঠতে এইবোৰ বহুত কথা। এই পুৰণা কথাবিলাক খুচৰি গৈ থাকিলে ওলাই গৈ থাকিব। কমাৰ গাঁও, খাতৰ চুক, নহতীয়া, ডেকৰ গাঁও, জানখনা, নৈচুক, গায়ন গাঁও, নপমুৱা, সোণাৰী গাঁও, এইবিলাকৰ বুকুতো পুৰণা কথা সোমাই আছে। অতীজৰ এই কথাবোৰ পুৰণা কথা আমি সৰুতেই শুনিছিলোঁ। তোমাৰ মনত নাই জানো গোলোক? দেউতাই মূৰ জোকাৰি ক'লে, তোমাৰ দৰে ফটফটীয়াকৈ কথাবোৰ মোৰ মনত নাই। তুমি কলতহে ৰিণি ৰিণি মনত পৰিছে। মনত পৰা নপৰা একেই কথা। বুকু ভেদি ওলাই অহা হুমুনিয়া হাতা কাঢ়ি পণ্ডিতে ক'লে, কাৰণ সেই অতীজৰ স্মৃতিৰ বাহিৰে আমি আন একো কথা বিচাৰি পোৱা নাই। সেই কোনোবা কাহানিতে নাম থকা এই অঞ্চলটোত তুমি আমি যেতিয়া উপজিছিলোঁ, বন ৰজাৰ গুজৰণিত দুৱাৰত দাং লগাই টিং ঢোল কোবাই হুৰাওঁতে উচপ খাই চিঞৰি কান্দোতে মুখত পিয়াহটো গুজি দি কান্দোন বন্ধ কৰিবলৈ কৰা চেষ্টাৰ কথা আয়ে দিন সাধু কথাৰ দৰে কওঁতে তুমিও লাগি শুনিছিলা, ময়ো শুনিছিলোঁ। বাৰিষা একাঠু বোকা পানী খচকি অহা যোৱা কৰা তোমাৰো মনত আছে, মোৰো মনত আছে। এতিয়া জগন্নাথ বাবুৱে যেনিবা গো বাটটোত মাটি দুচৰ পৰা তুলি বাট যেন কৰি তুলিলে। ৰাইজে তাকে বাবু আলুই বুলি কয়। শিক্ষা দীক্ষাৰ ফালৰ পৰাও তুথৈ বচ। কিনো ঈশ্বৰৰ ইচ্ছা, মোমাইটিয়ে নি মোক দুচেনি পঢ়ুৱালেগৈ বুলিহে। এৰা হয়, নহ'লে আজি গিৰিধৰ পণ্ডিতৰ পঢ়াশালী বুলি ক'ৰ পঢ়াশালীখন হ'লহেঁতেন। দেউতাই মাত লগালে, সেইবোৰ সকলো ৰাইজৰ কথা বুজিছা গোলোক? নহ'লে মইনো ক'ত পঢ়াশালীখন খুলিব পাৰিলোহেঁতেন। পঢ়াশালীখন পাতিবৰ বাবে ৰাইজে জানো অলপ কষ্ট কৰিছিল? তোমালোকৰ বাৰীৰ কৰৈ গছজোপা কাটি চাচি চুৰুকি খুটা চটি দিয়া নাছিল জানো? নাৰায়ণ মৌজাদাৰে মাটি দুকঠা দি ৰাইজে ঘৰে প্ৰতি খেৰ বাঁহ তুলি হাতে কামে লাগি হামোৰ কামোৰকৈ ঘৰটো সজা নাছিল জানো? এইবোৰ ৰাইজে কিয় কৰিছিল? আমাৰ ল'ৰা ছোৱালীয়ে অলপ শিক্ষাৰ পোহৰ পাওক, দুটা কথা শিকক। মৌজাদাৰ দেউতাই গৈ প্ৰথমে মোক কৈছিল, গিৰিধৰ, তই দুচেনি পঢ়ি শিক্ষাৰ পোহৰ পালি, সেই পোহৰ এতিয়া গাঁওখনতো বিলা। মৌজাদাৰ দেউতাই মোৰ গুণ বখানি কথা কোৱাত নীলাজী বন জয় পৰা দি মোৰ মনটো জয় পৰি গ'ল। মই একো ক'ব পৰা নাছিলোঁ। তাকে দেখি মৌজাদাৰে ক'লে, বৌতীয়ে নাই নেকি? আছে, মই চমুকৈ ক'লোঁ। তেনেহ'লে বৌতীয়েৰক মাত। বৌতীয়ে চেৰেকীৰ পৰা সূতা উঘাই আছিল। জোনাকী পেহীৰ ডাঙৰজনী ছোৱালীৰ বিয়া, তাৰে চাদৰ এজুতিৰ কাম হাতত লৈছে। বৌতীৰ বোৱা কটাবিলাক চকুত লগা। সেই এজুতি শেষ হয় মানে আন এঘৰৰ আন এজুতিৰ কাম আহে। বৌতীৰ তাঁতৰ শালখন পাছফালৰ চোতালত। যোৱা বছৰ নতুন খুটা লগাওঁতে বৌতীক কৈছিলোঁ, বোলো শালখন আগফালৰ চোতাললৈ নিওঁ। আগফালে থাকিলে তাঁতৰ পাতৰ পৰাই বাৰীত গৰু ছাগলী সোমালে দেখি থাকিবি। বৌতীয়ে নুশুনিলে। আলিবাটৰ পৰা বাটৰুৱা হাতৰুৱাই দেখি থাকিব। বয়সস্থ লোক পাৰ হৈ গ'লে চকুৱে চকুৱে পৰিব। এইবিলাক মান সন্মানৰ কথা। পোনেই সোমাই আহি তাঁতশালখন দেখিলে মানুহৰ চকু লাগিব।
মই বৌতীৰ কথাত একো উচ্চাৰ নকৰিলোঁ। গুৰি পচি যোৱা পুলি খুটাকে ধৰি তাঁতশালৰ খুটাকেইটা আৰু একে হাতে তাঁতশালৰ বহা তামোলৰ বেঞ্চখনৰ বহনা খুটা 4টা সলাই দিলোঁ। জোখ লৈ থকা চিৰিটো হাতত লৈয়ে মই বৌতীক মাতিলোঁ, চাহিচোন আহ, শালখন পতা ঠিকমতে হৈছেনে নাই। বৌতীয়ে তাঁতশালখনত বহি চাই ক'লে, ঠিকেই আছে, গৰকাজোৰ অলপ ওখ হৈ আছে, বহুৱাই দে, নহ'লে মিছা উঠিবলৈ হ'লে দীঘৰ সূতাৰ জঁট ভাঙোতেই আধ্যা পৰিব। কাষতে থকা কোৰমৰাডালেৰে এমাৰ মাৰি ককৰা খুঁটিটো এখোপ বহুৱাই দিলোঁ। বৌতী মনঃপূত হ'ল। সেই তাঁতশালখনৰ কাষতে বহি বৌতীয়ে সূতা উঘাই আছিল। মোক দেখি সুধিলে, কথা পতা যেন শুনিছিলোঁ, কোনোবা আহিছে নেকি? মই মৌজাদাৰ দেউতাই বৌতীক মতাৰ কথা ক'লোঁ। উঘা চেৰেকীকেইটা সামৰি থৈ বৌতীয়ে উৰণিখন দীঘলকৈ টানি ওলাই আহি সুধিলে, কিয় বা মাতিছিল? বুজিছ সৰু আইটি? মৌজাদাৰ দেউতাই বিশেষ একো ভনিতা নকৰি ক'লে, আমাৰ দিন এনেদৰেই গ'ল, কিন্তু উঠি অহা ল'ৰা ছোৱালী চামক 2টা আখৰ শিকাই জ্ঞান দিবৰ হ'ল। সেয়ে ৰাইজে দিছৈ পৰিয়াত পাঠশালা এখন খুলিছে। এইবিলাক কথা তই বোধকৰো শুনিছই। এতিয়া কথা হ'ল পঢ়াশালীত কোনে পঢ়াব? এইকেইখন গাঁৱত আমি ঢুকি পোৱাৰ ভিতৰত ই গিৰিধৰেই শিক্ষাৰ পোহৰ পাইছে। তাক সৰুতে মোমায়েকৰ হাতত তুলি দি বৰ উচিত কাম কৰিলি তই, নহ'লে সি ক'ৰ পৰা পঢ়া শুনাখন কৰিলেহেঁতেন। ৰাইজৰ মতে ই গিৰিধৰেই পাঠশালাখন চলাই ল'ৰা ছোৱালীখিনিক বাট দেখুৱাব লাগে। এতিয়া তোৰ মত কি? মইনো কি ক'ম? ৰাইজে ভাল দেখিছে যেতিয়া মোৰ ক'বলৈ একো নাই। মাথো কথাটো এবাৰ মোমায়েকক সুধি চাব পৰা হ'লে ভাল আছিল। বৌতীয়ে ক'লে, হ'ব হ'ব, মোমায়েকক সোধাৰ দায়িত্ব আমি ৰাইজে লৈছোঁ, সেইবোৰ তই চিন্তা নকৰিবি। হেৰি আৰু, ই গিৰিধৰে পঢ়াশালীখন চোৱাৰ বাদত ৰাইজে যি হয় উচিত ব্যৱস্থা এটা কৰিব। ঘৰখনটো চলিব লাগিব, সেইবিলাক চিন্তা আমি ৰাইজে কৰিম। বৌতীয়ে মৌজাদাৰ দেউতাৰ কথাত হয় ভৰ দিলে। মোমাইটিয়েও হৰিশ মনেৰে ৰাইজৰ কথাত সন্মতি জনালে। গিৰিধৰ পণ্ডিতে কৰফুলৰ সৈতে তামোলখন পাক লগাই খাই নিজৰ কথা চমু চপাই আনি ক'লে, সেই তেতিয়াৰ পৰা মন কৰাচোন গোলোক, পঢ়াশালীখনতে সোমাই আছোঁ, ঘৰ সংসাৰ কৰিলোঁ, ল'ৰা ছোৱালীৰে গৃহস্থালী সম্পূৰ্ণ হ'ল, আৰু নাৰায়ণ মৌজাদাৰে কোৱাৰ দৰে ৰাইজেও আমাৰ ঘৰখন সকলো ফালৰ পৰা সাৱটি ধৰিলে। ৰাইজৰ সেই মৰমৰ বাবেই পঢ়াশালীখনত সোমাই আছোঁ। ভুলৰ গুটিৰে স্ববৰ্ণ লিখিবলৈ মই শিকোৱা ল'ৰাই পুতেক জীয়েকক আখৰ শিকাব পৰা হ'ল। আগৰ গিৰিধৰ পণ্ডিতৰ পাঠশালা বুলি কোৱা পঢ়াশালী এতিয়া বালিগাঁও প্ৰাথমিক বিদ্যালয় নামেৰে চৰকাৰী বহীত নামজাৰি হ'ল। শিক্ষক বাঢ়িল, তথাপি এতিয়াও মই স্ববৰ্ণ শিকাবলৈ এৰা নাই। এই শিকোৱাৰ মাজত এক সৰগীয়া আনন্দ পাইছোঁ, তৃপ্তি লভিছোঁ। এৰা, পঢ়াশালীখনৰ কাৰণে তোমাৰ ত্যাগৰ তুলনা নাই। পণ্ডিতৰ কথা একান্ত মনে শুনি থকা দেউতাই ক'লে, আমাৰ ত্যাগ আৰু কষ্টৰ বিনিময়ত ল'ৰা ছোৱালীবিলাক আমি ভবাৰ দৰে গঢ় লৈ উঠিবলৈ শিক্ষাগুৰু হিচাপে তাতেই আমাৰ পৰম সন্তোষ। কিন্তু তেনে ল'ৰা ছোৱালী সটকাই পোৱা টান। এই বুলি খন্তেক ৰৈ পণ্ডিতে পুনৰ আৰম্ভ কৰিলে, আজি বহুদিনৰ মূৰত তেনে এটা ল'ৰা পাইছোঁ। তোমাৰ সৰু বাপ, সত্য, ল'ৰাটোক এবাৰ শিকালে দ্বিতীয়বাৰ শিকাব নালাগে। কি গণিত, কি সাহিত্য কোৱা, এটা বিষয়ত তাক চেৰ পেলাওঁতা দ্বিতীয় এটা নাই। সেয়ে তাক এইবাৰ বৃত্তি পৰীক্ষালৈ বচাৰ কথা ভাবিছোঁ। নাই নাই নাই, দেউতাই আতাহ পাৰি উঠিল। বোলে চোৰৰ সঁচ কি সাধু হ'ব? সেইবোৰ পৰীক্ষা চৰীক্ষা দিব নালাগে। বছৰটো পাৰ হওক, তাৰপিছত ককায়েকহঁতৰ লগত খেতি খোলাৰ কামত ধৰিবহি। গিৰিধৰ পণ্ডিতো সটকা এৰি দিয়া লোক নহয়। তেওঁ অনেক বুজাই বঢ়াই দেউতাৰ মন কোমলালে। শেহত দেউতা মান্তি হ'ল। 8 মাইল নিলগৰ সদৰলৈ পণ্ডিতৰ লগত গৈ সত্যই বৃত্তি পৰীক্ষা দিলে। পণ্ডিতে আশা কৰাৰ দৰে সি সুখ্যাতিৰে উত্তীৰ্ণ হৈ চৰকাৰী বৃত্তি লাভ কৰিলে। সেইদিনা গিৰিধৰ পণ্ডিতৰ কি আনন্দ! আৰু দেউতাই ক'লে, বুজিছা পণ্ডিত, ই সৰু বাপে নাম কৰি পৰীক্ষা পাছ কৰিছে, মই ভাল পাইছোঁ, কিন্তু তাক আৰু পঢ়ুৱাৰ কথাটোহে মই ভবা নাই।
কাৰণ মোৰ 3টা ল'ৰা। ডাঙৰ দুটাক তোমাৰ পঢ়াশালী শেষ কৰাৰ পাছত ঘৰৰ কামত লগালোঁ। সিহঁতে নপঢ়োঁ বুলি মোক কোৱা নাছিল, অথচ সিহঁতহালক মই নপঢ়ালোঁ। আৰু এতিয়া সৰুক পঢ়িবলৈ পঠালে সিহঁতৰ প্ৰতি মই অন্যায় কৰা নহ'ব জানো? ন্যায় অন্যায়ৰ কথা বেছিকৈ ভাবিবলৈ দেউতাই সুৰুঙাকে নেপালে। গিৰিধৰ পণ্ডিতৰ মনোবাঞ্ছা আৰু ৰাইজৰ বাইকৰ প্ৰতি সন্মান জনাই সৰু বাপক সদৰত পঢ়াবলৈ দেউতাই সন্মতি জনাব লগা হ'ল। সৰু বাপ সদৰলৈ গ'ল। সৰু বাপ ঘৰ এৰি সদৰত পঢ়িবলৈ যোৱাৰ পাছত ভালেমান দিনলৈ চেৰেংকৈ মোৰ তাৰ কথা মনত পৰি থাকিল। বৌতীৰ মনটো বহু দিনলৈ ফৰকাল হোৱা নাছিল। মাজে মাজে চকুৰ আৰ হৈ বৌতীয়ে এসোটা কান্দিছিল। ঘৰখনৰ ইটো সিটো বস্তু দেখিলে তালৈ মনত পৰে। ৰান্ধনি ঘৰৰ মুধচৰ বেৰখনৰ কোবাটোৰ কেৰেপত সুমুৱাই থোৱা বৰশীকেইটা দেখিলে সৰু বাপলৈ বৰকৈ মনত পৰে। গৰু খিচ জেঙুজুতলি পকা দেখিলে মোৰ বুকুখনত শোকটোৱে খুন্দা মাৰি ধৰে। পঢ়াশালীৰ পৰা অহাৰ পিছত আমি দুয়োটা শাল কৰা ডুবাত বৰশী বাবলৈ যাওঁ। কুমটি টোপত কান্ধুলি মাছ চটাচটে আহে। মই ডাঙৰ বৰশীটোত বুন্দা কেঁচুৰ টোপ এটি লগাই দলনিৰ মাজত সৰুকৈ উলিওৱা খলটোত ডাঙৰকৈ ভাপ দি বৰশীটো পেলাই বহি থাকোঁ। বৰশী বাই থাকোঁতে আমি ডাঙৰকৈ কথা নাপাতোঁ। মাত শুনিলে মাছ হুৰি যাব। খলটোত প্ৰথমে সৰু বুৰবুৰণি, তাৰপিছত ডাঙৰ বুৰবুৰণি কাঢ়ি আহিলেই মই পোঙাটোলৈ চাই সাজু হৈ থাকোঁ। তেনেকৈ বুৰবুৰণি কাঢ়ি আহিলে মাছে বৰশীৰ টোপ মুখত ভৰাই পোঙানি কেতিয়া তল পোৱাবগৈ তৰ্কিবই নোৱাৰি। চিপ মাৰি যেতিয়া পাৰ পোৱাওঁহি তেতিয়াহে বৰশীৰ দাৰিকি একেবাৰে দু খাই আহে। সেইটো শ'ল বা চেঙা মাছ। বৰশী গৈ মাছৰ কলত লাগি ধৰে। কলটো কাটিহে বৰশী উলিয়াব লগা হয়। কঁঠাল এঠা দিয়া মজবুত সূতা, নহ'লে মাছে সূতা ছিঙি নিব। শাল কৰা ডুবাত কোনটো খলত কি টোপত কি মাছ আহিব সেই কথা আমাৰ কণ্ঠস্থ। ই সৰুৱে কান্ধুলি, মাগুৰ, কাৱৈ এইবিলাক মাছ বৰশীত বৰকৈ পায়। গেলা আমৰলি টোপত কাৱৈ মাছ টপাটপ আহে। আমি দুয়োটা বৰশী বাবলৈ বা এনেই ওলাই গ'লে গাঁৱৰ মানুহে আমাক কয়, ৰাম লক্ষ্মণে বা কেনি যাত্ৰা কৰিছে। সেই সৰু বাপ এতিয়া লগত নথকাত মনটো বৰ ৰিঙা ৰিঙা লাগিল। আমাৰ পদূলিৰ পৰা সোঁফালে 5টামান পদূলি পাৰ হ'লেই সেইটো নাৰায়ণ মৌজাদাৰৰ ঘৰ। এতিয়া নাৰায়ণ মৌজাদাৰ নাই। মৌজাদাৰৰ প্ৰকাণ্ড বাৰীখনত আম, কঁঠাল, লেটেকু, পনিয়ল, জামু, জলফাই, কৰ্দৈ, ৰবাব টেঙা আদি ফল মূলৰ নথকা গছ নাছিল। জপৰা, সেন্দুৰী, টিলিকি, দীঘলী বিধে বিধে আম, চপেটা, বনপিঠা, পানীমৰি, হোলোঙামৰি আদি ফল মূলৰ গছ লেখ নাছিল। আহাৰমহীয়া বতাহ মাৰিলেই ল'ৰা ছোৱালীৰ জাক গৈ আমতল পাইছিলগৈ। মৌজাদাৰণী আইতাই একো নকয়, এইবোৰ ল'ৰা ছোৱালীৰ বস্তু, সিহঁতেও খাওক। ককাইদেউ বৰবাপৰ এইবোৰৰ প্ৰতি ধাউতি নাছিল। কিন্তু সৰু বাপ আৰু মই বতাহজাক বেছিকৈ মাৰিলেই আমতল পাওঁগৈ। মৌজাদাৰৰ নাতি ল'ৰা পুতুল মোৰ লগৰ। পুতুলে আমাৰ দুটাক ভাটি আমৰ তললৈ মাতি নিয়ে। ভাটি আমৰ তললৈ যাকে তাকে যাবলৈ আইতাই নিদিয়ে। জপৰা আমজোপা চুপি খাবলৈ ভাল লাগে, কিন্তু পোক থাকে। আমৰ পোক খালে বোলে সাঁতুৰিব পাৰে। আমি চকুমুদি আমৰ লগতে পোকো খাওঁ। পুতুলে কিন্তু কোনোদিন সাঁতুৰিব নোৱাৰিলে। মই চিলনী সাঁতোৰ, থিয় সাঁতোৰ সকলোতে পাকৈত। সৰু বাপেও চেষ্টা কৰিছিল, নোৱাৰিলে। পঢ়াশালীত পঢ়ি থাকোঁতে গৰম বন্ধৰ দিবৰ দিনা পুতুলহঁতৰ ঘৰৰ ডাঙৰ পদুমণি পুখুৰীটোৰ পৰা পদুম ফুল আনো। বৌতীয়ে খং কৰে, সেইটো হেনো কালিকা লগা পুখুৰী। তাত এহাল কালিকা লগা শাল মাছ আছে। সিহঁতৰ চকু দুটা পকা অঙঠাৰ দৰে জিলিকি থাকে। কেনেবাকৈ সেইহাল মাছ দেখিলে হেনো আৰু ৰক্ষা নাই। হুলুকা হুলুকে তেজ বটিয়াই মৰিব লাগিব। তদুপৰি দীঘল ভিতটো আছেই। পানীত কেতিয়াবা দীঘলাৰ যুঁজ লাগে। গোটেই পুখুৰীটোৰ পদুম চেদেলি ভেদেলি হয়। মৌজাদাৰণী আইতাইও কয়, পদুমণি পুখুৰীৰ পাৰলৈ তহঁত নাযাবি। আমি মনে মনে যাওঁ। দাৰিকি লগাই পদুমৰ ফুল ছিগি আনো। গৰম বন্ধ দিবৰ দিনা
কাহিলি পুৱাতে উঠি আমাৰ পদূলিৰ বকুল গছ দুজোপাৰ বকুল ফুল বুটলোঁ। মাৰ মহুৰাৰ পৰা সূতা আনি বকুল ফুলৰ মালা গাঁঠি পণ্ডিতক পিন্ধাওঁগৈ। ফুলৰ মালা পণ্ডিতৰ ডিঙিত নধৰা হয়। ডিঙিত থকা ফুলৰ মালাবিলাকৰ ওপৰত আঙুলি বুলাই পণ্ডিতে ডাঙৰ ডাঙৰকৈ কয়, তহঁতৰ পঢ়াশালী 15 দিনৰ বাবে বন্ধ থাকিব। গৰমত আম তলে কঁঠাল তলে অনাই বনাই ঘূৰি নুফুৰিবি হওক। নিজৰ নিজৰ পাঠ ঘৰত পঢ়ি সলসলীয়া হৈ আহিবি। এতিয়া যা হওক, পঢ়াশালী বন্ধ। গৰম বন্ধ দিয়াৰ পিছদিনাই সৰু আৰু মই গাঁৱৰ মোমাইটিৰ ঘৰ ওলাওঁগৈ। মোমাইটিৰ ঘৰলৈ আলিয়েদি গ'লে অকোৱা পকোৱাকৈ আমাৰ ঘৰৰ পৰা 2 মাইলমানেই হ'ব। পথাৰেদি পোনাই গ'লে জপৰা আমৰ গুটিটো চুপি শেষেই নহয়। কণবাব দাইটিৰ বাৰীয়েদি গ'লে সেইখন লখিমী পথাৰ। তাৰ পাছতেই গৰখীয়া দল। গৰখীয়া দল পাৰ হৈয়ে গাঁও। দলৰ আগেদি যাওঁতে জপনা মুখতে ৰৈ সেৱা এটা কৰোঁ, নহ'লে দুখে চুব। গোবাটটোৰ একাঠু পানীত নামি যাওঁতেই দীঘল পৰুৱাই পাব। আমি গৈ পোৱাৰ লগে লগে ককা দেউতাই চিঞৰে, হয়নে কোন আছ? এইফালে ওলা, দিচৈ পৰিয়াৰ এয়া লৱকোষ আহিছে। আইতাই ওলাই আহি আমাৰ মূৰত হাত ফুৰাই গালে মুখে চুমা খায়। খেলেঙি বোৱাই তামোল খোৱা মুখেৰে চুমা খাওঁতে কপালে মুখে তামোলৰ পিক বৈ যায়। তাৰপিছত ভৰি হাত ধুবলৈ দি আলহ উদহ কৰি আইতাই আমাক জলপান খাবলৈ দিয়ে। বছৰেকত আৰু এবাৰ আমি মোমাইটিৰ ঘৰলৈ যাওঁ। সেয়া হ'ল ফাগুন চ'তমহীয়াৰ ফাকুৱা উৎসৱত। গাঁৱত বৰ ডাঙৰকৈ দৌল উৎসৱ পাতে। ভাওনা হয়। ককা দেউতাই ধৃতৰাষ্ট্ৰ, ভীষ্ম, দশৰথ এনেকুৱা বচন লয়। মোমাইটিয়ে অৰ্জুন, সত্যবান, অভিমন্যু আদিৰ বচন গায়। বৰ আখৰাৰ দিনৰ পৰা গাঁওখন খোলৰ মাতত ৰজন জনাই থাকে। ভাওনালৈ সদৰৰ কৃষ্ণ ভাণ্ডাৰৰ পৰা পোছাক অনা হয়। আমি সেইবোৰ লিৰিকি বিদাৰি চাই তৃপ্তি পাওঁ। কণ্ঠী, দেওকণ, তৰুণ মোমাইটিহঁতে ভাওনাৰ দিনা নামঘৰৰ পদূলিমুখত কলপুলি পুতি চাৰু মাহীহঁতে গাঁঠি দিয়া আমডালি আৰে। নামঘৰত ভাওনা কৰা অগ্নিগড়টো কাগজৰ ফুল, কলপুলি আদিৰে চকুত লগাকৈ সজাই তোলে। তাৰ মাজতে বৌতীহঁতৰ বৰদেউতাক বলাই ককা আহি ৰঙা কাপোৰ মেৰিওৱা লাই খুঁটাটোত গোসাঁই প্ৰভু বহিবৰ বাবে তামুলী পীৰাৰ আসনখন যোগাৰ কৰিছেনে নাই, প্ৰভু ঈশ্বৰলৈ শৰাইখন সম্পূৰ্ণকৈ সজাইছেনে নাই, এইবোৰৰ খবৰ লৈ চৌঘৰত পোছাক চাই থকা তালঘৰীয়া আমাৰ মখাৰ কাষলৈ আহি তাহানিৰ ভাওনাৰ বিষয়ে কয়, বুজিছ খেকাৰ খোৱাহঁত, এতিয়া তহঁতে মেন্থেল লাইটৰ পোহৰত জিকমিকাই থকা সাজ পোছাকেৰে ভাওনা কৰিবলৈ পাইছহঁক। আমাৰ সেই দিনত এইবোৰ নাছিল। গছাৰ ওপৰত থোৱা ধাতুৰে সজা ভূটা বুলি কোৱা ডাঙৰ চাকি এবিধ আছিল। চাৰিওফালে শলিতা দি জ্বলাব পৰা চৌতাৰা নামৰ ওলোমাই থোৱা আন এবিধ চাকিৰ উপৰি আৰিয়াটো আছিলেই। তহঁতৰ চামে এইবিলাক দেখিবলৈ নাপালি। দেখিবলৈ পোৱাবিলাকো তহঁতৰ আমুৱাইছেগৈ। ভাওনাৰ গায়ন বায়নো তহঁতে মন পুতি নোচোৱা হলি। ভাওনাৰ অভিনয় আৰম্ভ হোৱাৰ আগতেই গায়ন বায়নে বৰ ধেমালি, সৰু ধেমালি, চুৰ ধেমালি, ঘোষা ধেমালি আদি বজোৱাৰ নিয়ম গুৰুজনাই এনেই কৰি থৈ যোৱা নাছিল। ঘোষা ধেমালিত বৰ বায়নে মূৰত খোল লোৱা দৃশ্য চাবিচোন হওক। ধেমালি বজোৱাৰ মাজতে গায়ন বায়নে সত্ৰাধিকাৰ বা গোসাঁই প্ৰভুৰ কাষত বিশেষ ধৰণৰ বাজানাৰে ঘেটা মাৰে। প্ৰভু ঈশ্বৰে গায়ন বায়নক মালা আদি দি মান ধৰে। ডাঙৰ ককা বলায়ে গেনা মাতটোৰে কথা ক'বলৈ ল'লে সটকাই নেৰে। সেই সময়তে যদি গৰু মৰাৰ পৰা গুণাধৰ ককা আৰু বৌতীৰ দদায়েক পদ্ম ককা আহি উপস্থিত হয়, কথাত পাগ উঠে। আমি ইটো সিটোকৈ পাঁচ হুহুকা দি পুলুকা মাৰোঁ, কিন্তু ই সৰু বাপ ভেলেঙা পহুটোৰ দৰে থাকি যায়। ভাওনাৰ দিনা গাঁওখনৰ প্ৰায় ঘৰতেই ৰান্ধনি বেলিৰ আগে আগে চৰুলৈ জাল নিয়ে। ভাওনাৰ মূল বচন লোৱা কেইজনে এসাঁজ লঘোণ দি হবিচ কৰে। গধূলি হোৱাৰ লগে লগে গায়ন গাবলৈ আৰিয়া ধৰাৰ আগতেই ঢাৰি কঠ লৈ ৰাইজ নামঘৰ পায়গৈ। ওৰে ৰাতি ভাওনা হয়। কেতিয়াবা নাট সামৰি বায়নে খৰমান গাওঁতে পথাৰলৈ চাহ জলপান নিয়াৰ সময় হয়গৈ। পাছদিনা ই সৰু বাপ আৰু মই দুচটা বাঁহ লৈ
মুখেৰে খোলৰ বাজনা বজাই যুদ্ধ কৰোঁ। তাকে দেখি ককাদেউতাই কয়, প্ৰেমৰ ল'ৰা, ই মাজুৱে আগলৈ সেনাপতিৰ ভাও ল'ব পাৰিব। ইয়াৰ খোজকাতলবিলাক সেনাপতিৰ লায়কৰ। মোৰ মনটো গপত গঙাটোপ যেন হৈ উঠে। ককাৰ আগদি মই সেনাপতিৰ খোজেৰে অহা যোৱা কৰোঁ। পকা গোপ কোচাৰে ককাই মিচিকিয়াই হাঁহে। সৰু বাপ সদৰলৈ যোৱাৰ পৰা মোমাইটিৰ ঘৰলৈ যাবৰ মন নোযোৱা হ'ল। মৌজাদাৰৰ বাৰীলৈ যোৱাটোও পাতলিল। সেইফালে ওলাই গ'লৈ তালৈ চেৰেংকৈ মনত পৰে। মৌজাদাৰৰ ঘৰৰ মুখৰ প্ৰকাণ্ড চোতালখনত ভৰি দিলেই মন উৰণীয়া হয়। সেইখন চোতাল আমাৰ বল খেলা পথাৰ। জানখনা গাঁৱৰ দেৱেশ্বৰ, কলাই, ঘনকান্ত, যোগেনহঁতৰ টীমৰ লগত আমি মেটচ খেলোঁ। গৰখীয়া দলত শিৱৰাত্ৰিৰ মেলাত ওলোৱা দোকানৰ হুইছেলেৰে পুতুল ৰেফাৰী হয়। সৰুবাপে খেলপথাৰৰ বাহিৰলৈ যোৱা বল দৌৰি দৌৰি আনি দিয়ে। হাফ টাইমত নিমখৰ সৈতে কাজিটেঙা বিলাই দিয়ে। আমাৰ টীম হাৰি থাকিলে পুতুলে জিকাবলৈ চেষ্টা কৰে। ফাউল ধৰে, পাৰিলে পেনাল্টিক ধৰে। প্ৰথমে আমি টেঙা বল খেলিছিলোঁ। পুতুলহঁতৰ বাৰীৰ গোল চাই ৰবাব টেঙা পাৰি আনি পকা মাটিত থেতেলিয়াই খেলিবলৈ বল প্ৰস্তুত কৰোঁ। মেচ থকাৰ দিনা ৪-৫টা বল ই সৰু বাপুৱে সাজু কৰি ৰাখে। এনেকৈ টেঙা বল খেলা মেচ এখন চাই মৌজাদাৰণী আইতাই আমালৈ কি মৰম উপজিল নাজানো, সদৰৰ পৰা ৰবৰৰ ডাঙৰ বল এটা আনি দিলে। আমাৰ আনন্দৰ সীমা নাই। সেইটো বল পুতুলে নখেৰে মাৰিবলৈ নিদিয়ে। নখ লাগি বলটো ফুটিব পাৰে। আমাৰ টীমত বেগ খেলা বদনৰ ভৰিত দীঘল নখ। ৰবৰৰ বল অনাৰ পাছত বদনে নখ কাটিহে বল খেলিবলৈ পাইছিল। মেচ নহ'লে আমাৰ ল'ৰাখিনিৰ মাজতে দুটা টীম কৰোঁ। এটা টীম বদনৰ, আনটো পণ্ডিতৰ ঘৰৰ মইনাৰ। ইহঁত দুটা কেপ্টেইন হয়। বাকীবোৰ ল'ৰা কোন কাৰ টীমত হ'ব বাচিবৰ বাবে আমাৰ এটা বিশেষ নিয়ম আছিল। আমি সমান সমান ল'ৰাবোৰ জোৰ পাতি ইটোৱে সিটোৰ কাণত ফুচফুচাই একোটা উপনাম লওঁ। তোৰ নাম ফুল, মোৰ নাম পাত। তাৰপিছত কেপ্টেইনৰ ওচৰলৈ আহি কওঁ, ডাকে ডাক, কিচকে ডাক। যিকোনো এটা কেপ্টেইনে ডাককৈ ক'ব, মেৰা ডাক। আমি সোধোঁ, ফুল লাগেনে পাত লাগে? কেপ্টেইনে অলপ ভাবি ফুল বা পাত যিটো লাগে বুলি কয় সেইটো তাৰ টীমৰ ল'ৰা। এনেকৈ আমি দুটা টীম হৈ বল খেলোঁ। বল খেলি থাকোঁতেই কেতিয়াবা দেউতাই ধমক দিয়ে, তহঁতে বলকে খেলি থাকিবি নেকি? দামৰি পোৱালিটো ঘৰলৈ অহা নাই, সেইফালে দিছৈ পাৰত হেম্বেলিয়াই থকা শুনিছোঁ। সেইটো আমাৰটোৱে নেকি? বল খেলাৰ পৰা আমি দুটা দিছৈ পাৰলৈ ঢাপলি মেলোঁ। হয়, আমাৰ কজলা দামৰিটোৱে এৰাসুতিৰ পাৰতে হেম্বেলিয়াই আছে। লগত বাপুকাই ঘৰৰ কাঠ চেউৰীজনী। গৰু খেদাই আনোতে মাছ কেইটামানে খেলি থকা দেখি পানীত নামিবৰ মন যায়। ই সৰু বাপেহে বোলে, এতিয়া দবাত কোব মাৰিবৰ হ'ল। গোসাঁই পাতল উঠাৰ সময়। দেউতা আমাক বিচাৰি এইখিনি পাবহি। এতিয়া মাছ ধৰিব নালাগে। লোকেশ্বৰ দাইটিয়ে দিয়া পুখুৰী সিঁচা মাছ ঘৰত আছেই। ময়ো ভাবি চালোঁ, সৰু বাপে ঠিকেই কৈছে। এতিয়া ভৰি হাত ধুই প্ৰাৰ্থনা কৰি কিতাপত বহিবৰ হ'ল। পিছে মাছকেইটাই যেনেকৈ সাৰি আছে ধৰিবলৈ মোৰ মনটোৱে লকলকাই আছিল। ভালতেহে দেউতাহঁতে হাতত জোৰ লৈ আহি মিতদাৰে মাছ কাটেহি, পল জুলুকি বাই পচা মাৰি মাছ ধৰেহি।